নমস্কাৰ বন্ধুসকল, আছামিজ জিকে ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকলৈ মই প্ৰতিদিনে লৈ আহিম একোটিকৈ নতুন ভিডিঅ'। গতিকে মোৰ চেনেলটোৰ ছাবস্ক্ৰাইব বুটামটো আৰু কাষতে থকা বেল বুটামটো ক্লিক কৰিব বুলি আশা কৰিলোঁ। 1 নম্বৰ প্ৰশ্ন, হলিউড ক'ত আৰু কিয় বিখ্যাত? উত্তৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত আৰু ইংৰাজী চলচ্চিত্ৰ নিৰ্মাণৰ বাবে বিখ্যাত। প্ৰশ্ন নম্বৰ 2, বলীউড কিহৰ কাৰণে বিখ্যাত? এই প্ৰশ্নটিৰ উত্তৰ হ'ব মুম্বাই অৱস্থিত ভাৰতীয় হিন্দী চলচ্চিত্ৰ প্ৰাণকেন্দ্ৰ আৰু চিনেমা নিৰ্মাণৰ বাবে বিখ্যাত। 3 নম্বৰ প্ৰশ্ন, ভাৰতত পোনপ্ৰথমে কোনে ক'ত আৰু কেতিয়া চিনেমা প্ৰদৰ্শন কৰে? উত্তৰ, ফ্ৰান্সৰ আগষ্টে আৰু লুইচ নামৰ দুজন ব্যক্তিয়ে মুম্বাইৰ ৱাটছন হোটেলত 1896 চনৰ 7 জুলাই তাৰিখে পোনপ্ৰথমে চিনেমা প্ৰদৰ্শন কৰে। 4 নম্বৰ প্ৰশ্ন, বিশ্বৰ সৰ্বপ্ৰথম নিৰ্বাক চিনেমাখনৰ নাম কি? উত্তৰ, দি গ্ৰেট ট্ৰেইন ৰবাৰী। 5 নম্বৰ প্ৰশ্ন, ভাৰতীয় চিনেমাত অভিনয় কৰা প্ৰথমগৰাকী বিদেশী অভিনেত্ৰী কোন আছিল? এই প্ৰশ্নটিৰ উত্তৰ হ'ল ডৰোথী কিংডম। 6 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘত সংগীত পৰিৱেশন কৰা প্ৰথমগৰাকী ভাৰতীয় শিল্পী কোন আছিল? উত্তৰ, মাদুৰাই চমুগাফ দি শুভলক্ষ্মী। 7 নম্বৰ প্ৰশ্ন, ভাৰতীয় চিনেমা জগতৰ প্ৰথম সংগীতকাৰ দুজন কোন কোন? এই প্ৰশ্নটিৰ উত্তৰ হ'ল ফিৰোজ শ্বাহ মিস্ত্ৰী আৰু বি ইৰাণী। 8 নম্বৰ প্ৰশ্ন, বিশ্বৰ প্ৰথম চিনেমা স্কুপ চিনেমাখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব দিৰব। 9 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ কোন ঠাইত সৰ্বপ্ৰথম চলচ্চিত্ৰ প্ৰদৰ্শনী হৈছিল? এই প্ৰশ্নটিৰ উত্তৰ হ'ল 1890 চনত নিউয়ৰ্কত প্ৰদৰ্শনী হৈছিল। 10 নম্বৰ তথা অন্তিম প্ৰশ্নটি হ'ল, পৃথিৱীৰ বৃহত্তম চিনেমা হলটোৰ নাম কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ল ৰস্কি।